আজি আমি ইমানখিনি ফুচকাও ভাজিব লগা হ'ল আৰু এইফালে মা আৰু এতিয়া কাতি বিহুৰ কাৰণে পূৰা ব্যস্ত হৈ আছে। ৰ'ব গাইছ, এইটো ভিডিঅ' কাতি বিহুৰ দুপৰীয়া আপোনালোকক মোৰ তৰফৰ পৰা দেৰিকৈ হ'লেও কাতি বিহুৰ বহুতেই বেছি শুভেচ্ছা জনালোঁ। আৰু এইফালে মাই সন্ধিয়া যিহেতু শৰাই দিয়া হ'ব, মাটিৰে ধুনীয়াকৈ থাপনা তৈয়াৰ কৰি আছে। আৰু এইফালে মাই কোৱাত ময়ো ধুনীয়াকৈ ওচৰৰ খুৰীমাহঁতৰ পৰা তুলসীৰ পুলি ওচৰৰ ভাইটি আৰু মই পূৰা লৈ আনিলোঁ। আইতাইও ধুনীয়াকৈ তুলসীৰ পুলি আদাৰ পুলি ইফালে ধুনীয়াকৈ ঔৰে চাকি বনাই আছে আৰু ইফালে ধুনীয়াকৈ গটিবিলাক তৈয়াৰ কৰি আছে কাতি বিহুৰ কাৰণে। আৰু এইফালে লগৰজনৰ মই যিহেতু আমাৰ গাঁৱতে চলি আছে লক্ষী পূজা, তাতো এখন ফুচকাৰ দোকান দি পূৰা টুকুৰি ধুনীয়াকৈ ফুচকা ভাজি আছোঁ। আৰু এইফালে খুৰীমা ভণ্টি গোটেইবিলাকে সহায় কৰি দিছে, গোটেইবিলাক ৰেডি কৰি আহি পেলোঁ আমাৰ বৌৰী গাঁৱতে হৈ থকা লক্ষী পূজা ভাগত। ইফালে লগৰকেইটাও ডাঙৰ হৈছে যিহেতু সৰুৰ বস্তুবিলাকে চাইছে, সৰুৰ পিষ্টল গাড়ীবিলাক চাই বহুতে বেছি ভাল লাগে। আৰু এইফালে লগৰকেইটাই ধুনীয়াকৈ পূৰা জেলেপি খাইছোঁ যিহেতু পূজাত দোকান দিছে, আৰু জেলেপি খাওঁতে পূৰা কাজিয়া লাগি গ'ল। ইফালে ধুনীয়াকৈ আমি দোকানত বহুতে বেছি বিক্ৰী হৈ গ'ল। আজিৰ মিলতে ইমানেই।